চেনেল কিউৰিয়াছ পিংকিলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ এটা ৰিভিউ ভিডিঅ' লৈছো আৰু সেইটো হৈছে মোৰ অল টাইম ফেভৰেট ব্ৰেণ্ড সুইচ বিউটিৰ ওপৰত। আৰু এইটো হৈছে সুইচ বিউটিৰ ফাউণ্ডেশ্যন, সুইচ বিউটি মিৰেকল টাচ ফাউণ্ডেশ্যন। এইটো বহুত এফৰ্ডেবল হয়, গোটেই ব্ৰেণ্ডটো এফৰ্ডেবল হয়। সুইচ বিউটি ব্ৰেণ্ডটো বহুত এফৰ্ডেবল হয়, প্লাছ এইটো অনলাইন এণ্ড অফলাইন বহুত ইজিলি দুটা চাইটতে এভেইলেবল। তো মই এইটো ফাউণ্ডেশ্যনৰ ওপৰত আজি ৰিভিউ কৰিম আৰু মই আপোনালোকক এপ্লাই কৰি কেনে ইয়াৰ ডেমো দেখাম। আমি আগবাঢ়িম ভিডিঅ'টোৰ ফালে। যিটো সুইচ বিউটিৰ ফাউণ্ডেশ্যন আছে ইয়াৰ পেকেজিংটো এনেকুৱা ব্লেক কালাৰৰ কাৰ্ডবৰ্ড পেকেজিঙত আহিছে। এনেকুৱা ধুনীয়া এটা কাৰ্ডবৰ্ড পেকেজিঙত ব্লেক কালাৰৰ। এণ্ড দেন ইয়াৰ পিছত আউটাৰ পেকেজিংটো আছে। ইয়াতে গোটেইখিনি পিছফালে ইনগ্ৰিডিয়েণ্টছ এণ্ড শ্বেড আৰু প্ৰাইচ ৱাইজ গোটেই লিখা আছে। ইয়াত আছে 45 মিলিলিটাৰ এণ্ড ইয়াৰ প্ৰাইচ হৈছে 349, বাট এইটো অনলাইন বহুত ইয়াতকৈ বহুত কম 250 ভিতৰতে আপোনালোকে পাই যাব। আৰু ইয়াতে মোৰ ওচৰত আছে 03 নেচাৰেল বিটছ এইটো শ্বেড আৰু এইটো হৈছে 05 নেচাৰেল। ইয়াৰে আপোনালোকে 6টাৰ পৰা 7টালৈকে শ্বেড পাই যাব। তো নিজৰ স্কিন টনৰ লগত মিলাকে যিকোনো এটা ফাউণ্ডেশ্যন উঠাবলৈ পাৰে আপোনালোকে। এতিয়া আমি আগবাঢ়িম আউটাৰ পেকেজ মানে ইনাৰ পেকেজিংটোৰ ওপৰত। তাৰপিছত এইটো হৈছে এটা বহুত কিউট পেকেজিং। এইটো ফ্ৰষ্টেড গ্লাছ হয়, পেকেজিংটো ধুনীয়া গ্লাছ বটলত আহিছে। দেন ইয়াৰে যিটো কেপ আছে বহুত লাক্সাৰী হয় আৰু এইটো খোলাৰ পিছত আমি এটা পাম্প পাম। ইউজুৱেলি কি হয়, ইমান কম এফৰ্ডেবল প্ৰাইচত পাম্প নিদিয়ে, যাৰ ফলত আমাৰ বহুতখিনি প্ৰডাক্ট ৱেষ্ট যায়। কিন্তু ইয়াতে যিখিনি আমাক প্ৰডাক্ট লাগে সেইখিনি আমি উলিয়াই ল'ব পাৰিম, তাৰ ফলত আমাৰ প্ৰডাক্ট ইমান ৱেষ্ট নহয়। এইটো অকণমান ডাৰ্ক শ্বেড হয়, বাট মানে মোৰ আনোতে অকণমান ভুল হৈ গ'ল, শ্বেডটো ডাৰ্ক, বাট মই এইটো কিবাকৈ এডজাষ্ট কৰি লওঁ। আৰু কি হয়, এই ফাউণ্ডেশ্যনটো অক্সিডাইজ হয়, সেইকাৰণে আমাৰ অকণমান যদি হোৱাইট কাষ্টটো থাকে একো প্ৰব্লেম নাই, আপোনালোকে ওৱান শ্বেড মানে লাইটাৰ যাব। কি হয়, শ্বেডবিলাক সুইচ বিউটিৰ শ্বেডবিলাক বহুত ডাৰ্ক থাকে। ইয়াৰে যিটো আইভৰি শ্বেডটো আছে সেইটো শ্বেডহে মোৰ স্কিন টনৰ লগত মিলে, মানে মোৰ তাত অক্সিডাইজ হৈ কিনে মোৰ স্কিনত মিলে। গতিকে ওৱান ছাইড যদি আপোনালোকে লাইট শ্বেড লয় দেন অক্সিডাইজ হোৱাৰ পিছত আপোনাৰ স্কিন টনৰ লগত বঢ়িয়াকৈ মিলি যাব। নিজৰ স্কিন টন বা তাতকৈ ডাৰ্ক নল'ব। আৰু তাৰপিছত এইটো হৈছে নেচাৰেল। এইটো মোৰ মানে স্লাইটলি মোৰ স্কিন টনৰ লগত মিলে। ইয়াৰো ছেম একে আছে, অকণমান লেতেৰা হৈ আছে, চৰি, মানে মই ইউজ কৰি থাকোঁ নে ডেইলি বেচিছত। তাৰপিছত এইটো প্ৰডাক্টত ইয়াত পাম্প আছে, এনেকুৱাকৈ আমি প্ৰডাক্ট যিখিনি লাগে উলিয়াই ল'ব পাৰিম। তাৰ ফলত যিখিনি প্ৰডাক্ট লাগে আমি সেইখিনি উলিয়াই লোৱাৰ ফলত আমাৰ প্ৰডাক্ট ৱেষ্ট নহয়। সেইটো এটা বহুত ভাল ইনিচিয়েটিভ হয়। তো আমি এতিয়া মই ডট কৰি ল'ম, দেন তাৰপিছত ব্লেণ্ড কৰিম। মই ব্লেণ্ড কৰিম ব্ৰাছেৰে, এণ্ড এটা ছাইড মই ব্লেণ্ড কৰিম বিউটি ব্লেণ্ডাৰে। আৰু ব্ৰাছডাল লৈছোঁ মই এডাল ফ্লেট টপ ফাউণ্ডেশ্যন ব্লেণ্ডিং ব্ৰাছ। এডাল বহুত ধুনীয়া এণ্ড ষ্টেবল ব্ৰাছ হয়। তাৰপিছত মই ধুনীয়াকৈ এতিয়া এই ছাইডটো ব্লেণ্ড কৰিম ব্ৰাছেৰে। মই এইটো ছাইড ব্লাছেৰে ব্লেণ্ড কৰিলোঁ, এণ্ড মই এইটো ছাইডৰ ফালে এতিয়া আগবাঢ়িম। মই লৈছোঁ ৱেট বিউটি ব্লেণ্ডাৰ, দেন মই এতিয়া এপ্লাই কৰিম এইটো ছাইডত। এইটো ছাইডত মই কৰিছোঁ ব্লাছেৰে ব্লেণ্ড, এণ্ড এইটো ছাইডেৰে মই কৰিছোঁ মই বিউটি ব্লেণ্ডাৰে ব্লেণ্ড। তো চাব পাৰে যিটো ছাইডত মই বিউটি ব্লেণ্ডাৰে ব্লেণ্ড কৰিছিলোঁ সেই ছাইডটোত বহুত নেচাৰেল এটা লুক আহিছে, এণ্ড এটা গ্লছী ইফেক্ট দিছে উইদাউট এনি কাইণ্ড অফ হাইলাইটাৰ। আৰু এইটো ছাইডত কি হৈছে, মোৰ ডিউই লুক এটা মেট ফিনিছ এটা দিছে, যিটো ভাল নালাগে। এইটো গৰমতো ভাল নহয়, আমাৰ মেট ফিনিছটো ছামাৰত ভাল নালাগে। আৰু কভাৰেজটো বাৰু ঠিকে আছে, ডেইলি ইউজৰ কাৰণে ভালেই হয় এইখিনি কভাৰেজ। যিটো ছাইড ব্লেণ্ড কৰিছোঁ সেইটো ছাইড মোৰ বেছি মানে ফেভৰেট, আৰু এইটো ছাইড মোৰ অকণমান ভাল লগা নাই, খেলি মেলি যেন লাগি আছে। কাৰণ আমাৰ এইটো এটা হাই কভাৰেজ ফাউণ্ডেশ্যন নহয়, এইটো নৰ্মেল কভাৰেজ, মানে মিডিয়াম কভাৰেজ, চিয়াৰ টু মিডিয়াম কভাৰেজ ফাউণ্ডেশ্যন। সেইকাৰণে হাই কভাৰেজ ফাউণ্ডেশ্যন আমাক ডেইলি ইউজৰ কাৰণে নালাগেও। এইটো ডেইলি ইউজ কৰিবৰ কাৰণে বেষ্ট হয়, এফৰ্ডেবল প্ৰাইজত 250ৰ ভিতৰত আপোনালোকে অনলাইন ইজিলি পাই যাব। আৰু বহুতকেইটা ছেট আছে, তো নিজৰ স্কিন টনৰ লগত মিলাকৈ আপোনালোকে লৈ ল'ব পাৰে এইটো।
আৰু এইটো অইল ফ্ৰী নহয়, এইটোতো আপোনালোক অইলি স্কিন পিপলছে ইয়াৰ পৰা অকণমান দূৰত থাকিব। ড্ৰাই স্কিন পিপলৰ কাৰণে এইটো ফাউণ্ডেশ্যন বহুত বেষ্ট হয়, কাৰণ ইয়াতে চুগাৰ এটা ফাউণ্ডেশ্যন আছে, চিৰাম ফাউণ্ডেশ্যন লাইক তেনেকুৱা ইয়াৰ কনচিষ্টেঞ্চিটো অলপ হয়। তো ড্ৰাই স্কিন পিপলে এইটো ল'ব পাৰে, বহুত হাইড্ৰেটিং লাইক ফিল হৈ আছে, চাব পাৰে বহুত হাইড্ৰেটিং ফিল হৈ আছে। এইটো ছাইড মোৰ যিটো বিউটি ব্লেণ্ডাৰে ব্লেণ্ড কৰিছোঁ এইটো ছাইডো হৈ আছে, বাট ইয়াৰে অকণমান গড়বড় লাগি আছে মোৰ এই ছাইডটো। তো এই ছাইডটো বহুত হাইড্ৰেটিং ফিল হৈছে। বিউটি ব্লেণ্ডাৰ ব্যৱহাৰ কৰিব আপোনালোকে যদি এইটো ফাউণ্ডেশ্যন লয় তেন বিউটি ব্লেণ্ডাৰেৰে ব্লেণ্ড কৰিব অকল। আৰু মোৰ ভিডিঅ'টো শেষ হ'লে চাই থাকিব আপোনালোক সকলোকে ধন্যবাদ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ চেনেলটোৰ কাষত এটা নটিফিকেশ্যন বেল আইকন আছে সেইটো প্লিজ প্ৰেছ কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব। মই আগলৈও এনেধৰণৰ বহুত ভিডিঅ' আকৌ পুনৰ পিছত লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই, টাটা।